नमस्कार बंधु बान्धवीসকল এতিয়া আমি ওলাইছো লখিমপুৰ জিলাৰ নাৰায়ণপুৰত অৱস্থিত শ্ৰী শ্ৰী দেবেৰাপাৰ থানলৈ। এতিয়া আমি গৈ পাম দেবেৰাপাৰ থান। এয়া আমি এতিয়া বৰ্তমান টেমেৰা গাঁও পাইছোহি। টেমেৰা গাঁৱৰ নিচেই কাষতে আছে আমাৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী দেবেৰাপাৰ থান। গতিকে এতিয়া আমি থানৰ এয়া মেইন গেটৰ সন্মুখত পাইছোহি। এয়া থানৰ মেইন গেট দেখা পোৱা গৈছে। লগত পশু পক্ষীৰ ধুনীয়াকৈ ছবি ও মূৰ্তি দেখা পোৱা গৈছে। এয়া থানৰ আমাৰ বৰ্তমান ৰাঙলী চৰা বিভিন্ন ভক্তৰ আগমন ঘটিছে ইয়াত শৰাই সঁফুৰা দিয়াৰ বাবে। গতিকে এতিয়া আমি থানৰ ভিতৰ প্ৰাংগণত সোমাই যাম। সোমাই গৈ এয়া আমি বৰ্তমান থানৰ ভিতৰত সোমাই আহিছোঁ। সোমাই পেলাই এয়া দেখিছোঁ যে বিভিন্ন ভক্তৰ শৰাই সঁফুৰাৰ বাবে নামঘৰীয়া বৰ্তমান শৰাই সজাবৰ বাবে ব্যস্ত হৈছে। এয়া শৰাই অন্তত এয়া নাম প্ৰসংগ চলিছে। নাম প্ৰসংগৰ লগতে বিভিন্ন ভক্ত সেৱকীসকলক এয়া দেখা পোৱা গৈছে। বিভিন্ন প্ৰান্তৰ পৰা অহা দেখা পোৱা গৈছে ভক্তসকলক। লগতে এয়া দেউৰীসকলে নিজৰ কৰ্তব্য পালন কৰি আছে। আৰু থানৰ এতিয়া বৰ্তমান দেখিছে চৌপাশত এয়া জিৰাফ জেব্ৰা পশু পক্ষীয়ে বিভিন্ন ধৰণে ছবি ও মূৰ্তি প্ৰতিস্থাপন কৰি থৈছে। থানৰ চৌপাশখনো খুব সুন্দৰ পৰিৱেশ হৈছে দেখা পোৱাত। এটা পৌৰাণিক পুখুৰী দেখিছোঁ। থানৰ এখন কৰিডৰ দেখিছোঁ বেক চাইডে আৰু লগত আছে এজোপা বৃক্ষ। গতিকে অহা 1 চ'তৰ পৰা আৰম্ভ হ'বলগীয়া 4 দিনীয়া ভাগৱত পাঠ কাৰ্যসূচীলৈ আমন্ত্ৰণ কৰি আনিছে পৰিচালনা সমিতিয়ে। আমাৰ আউনী আটীয় ডেকা সত্ৰাধিকাৰ শ্ৰী শ্ৰী দেৱানন্দ প্ৰভু ডাঙৰীয়া 4 দিনীয়া ভ্ৰমণ কাৰ্যসূচীৰ লগতে সংগতি ৰাখি ইয়াত ভাগৱত পাঠৰ আয়োজন কৰিছে। বিভিন্ন ভক্তৰ সমাগম ঘটিব সেইকেইদিনত। গতিকে আমি তাৰ বিভিন্ন শিতান দেখুৱাবলৈ চেষ্টা কৰিম। এয়া প্ৰভু ঈশ্বৰৰ বাহাৰ বনাই থকা হৈছে আৰু লগতে অতিথি গৃহ খুব সুন্দৰভাৱে সজাই পৰাই তোলা হৈছে। আৰু থানৰ চৌপাশো খুব সুন্দৰ হৈছে, সুন্দৰ কৰি ৰাখিছে। ইয়াৰ যিখিনি ইতিবৃত্ত, যিখিনি ইয়াৰ পৌৰাণিক তাৎপৰ্য সেইখিনি আমি আপোনালোকক পৰৱৰ্তী ভিডিঅ'ত দেখাবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে ভিডিঅ'সমূহ চাই থাকিব।